বনাইছো তাতে কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব আৰু এই চাৰিমুঠি জীৱই বিৰাজমান বিহুটো ভালকে খাব পাৰে প্ৰভু ভগৱন্তৰ বিহুটো ভালে অপাৰ মহিমা তথা মায়াই আপোনাৰ ওচৰত কামনা ব্ৰহ্মাকে আদি কৰি হৰি সকলো জীৱকুলকে আৱৰি ৰাখিছে কৰ্ম বাসনা আৰু So guys, আজি আমাৰ প্ৰথম নিশা। So আজি আমি বিহু ঘৰত শুম। অলপমান জুই পুৱাই লৈছো, বহুত ঠাণ্ডা ন, সেইকাৰণে অলপমান জুই পুৱাই লৈছো লগৰ কেইজনৰ সৈতে। So ভিডিঅ'টো চাই থাকক। Hai má Ganda con thì ra đời hai con nó hỏi hai dùng মানুহ কেইজনীয়ে এইকেইজন হিচাপ কৰোঁ নেকি বিয়াত থাকে আৰু পুৰা আহে হিচাপ কৰা প্ৰথম হিচাপ কৰা ইয়াত আছে 6 7 8 9 10 আৰু অকমান লাগিব হৈ যাব এইফালে চাকৰি এইফালে চাই পিছতে কৈছে ঠিক আছে So guys, আমি এতিয়া চুৰ কৰিব যাম আৰু আধা আধি চুৰ কৰি আহিলো। এয়া চাওক জুই। Hi everyone হাই হাই কৰি ৰ ইফালে কৰিবি হাই আৰু পাতিব আহি যা কি দিছে আমি আধা আধি চুৰ কৰি আহিলো, আকৌ চুৰ কৰিব যাম। এয়া চাওক জুই জ্বলি আছে। আমি এতিয়া আকৌ যাম চুৰ কৰিব। তো চাই থাকক ভিডিঅ'টো, দেখাই আছো। আজিৰ পৰা ভেলাঘৰ বিদায় ল'ম। আমাৰ গাঁৱৰ দাদা এজনে চাকি জ্বলাই আছে, চাকিটো জ্বলাব আৰু মেজি ভেলাঘৰটো জ্বলাবৰ কাৰণে পূজা কৰি লৈছে। আজিৰ পৰা বিদায় আৰু। তুমি চা থাকিলে দেহা মোৰ মৰহি যায়, একেলৈ আছা চাই, একেলৈ আছা চাই। তুমি চা থাকিলে দেহা মোৰ মৰহি যায়, মনৰে বেজাৰত সৰু মাই লাখু দি তুলিলো সৰু মাই, মনৰে বেজাৰত ভেলাঘৰটো জ্বলোৱা সময়ত খুবেই বেয়া লাগিছিল। তথাপিও 10-15 দিন থাকিলোঁ, জ্বলাই দিব মনে নাছিলে। তথাপিও নিয়ম পৰম্পৰা
মতে জ্বলাবতে লাগিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চালে যদি থেংক ইউ